লাইফ জেকেটবিলাক থৈ দিছে কোনোবাই যদি ভাল এইজোপা চাওক তুলসী গছ শিকাও আমি ইয়ালৈ আহিলে কোনোবা যদি আহিব ইচ্ছা কৰে ইয়াতো আমি 10 দিন এসপ্তাহ এনেকৈ শিকোৱা হয় কুৰ্তা লগাই এতিয়া যাওঁ সত্ৰত ইমান ভাল লাগিছে আহি পেলাই জীৱনত প্ৰথমবাৰ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল শইকীয়া ভাই আজি এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ঘৰে আছে চাগে বহুত দিনৰ আশা আছিলে মানে মাজুলীলৈ যাম বুলি বহুত জেগা ঘূৰিছোঁ অসমৰ বাহিৰতো গৈছোঁ অসমৰ ভিতৰতো ঘূৰিছোঁ কিন্তু মাজুলীলৈকে আজিলৈকে অহা নাছিলোঁ তো আজি বহুত দিনৰ অন্তত মিলিছে আজি মাজুলীলৈ গৈ আছোঁ তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই যাব ধন্যবাদ তো আমি ফেৰীত উঠিলোঁ এতিয়া মাজুলীলৈ বুলি গৈ আছোঁ আজি ফাৰ্ষ্ট টাইম উঠিছোঁ ফেৰীত মানে এক্সপিৰিয়েঞ্চটো ইমান ধুনীয়া লাগিছে মানে বুজাব পৰা নাই এইফালে নদীৰ ঠাণ্ডা হাৱা ইফালে বতৰটোও ঠাণ্ডা গাড়ী উঠাই দিলোঁ প্ৰথম অলপ ভয় ভয় লাগিছিল এয়া চাওক বহুত বছৰৰ পিছত দেখিলোঁ ৰেডিঅ' গান বাজি আছে পূৰা অলপ ভয় লাগি আছিলে কিন্তু এতিয়া ভয়টো লাহে লাহে নোহোৱা হৈছে মোৰ গাড়ী ওপৰত উঠাই দিছোঁ একদম ধুনীয়াকৈ পূৰা গুটকা লগাই দিছোঁ ইয়াত একদম পূৰা আহি আছে মোৰ বসন্তি অন্তত আহি পেলাই আমি বৰ্তমান মাজুলী কমলাবাৰী সত্ৰ পালোহি তো আহি পেলাই আমি সোমোৱা নাই এতিয়ালৈকে বাহিৰতে ৰখি আছোঁ মানে প্ৰথম আমি ৰাতি থকা হ'বতো তো ৰাতি থকা ব্যৱস্থাটো কৰি লওঁ তাৰপিছত ধুনীয়াকৈ আমি কাপোৰ চাপোৰ চেঞ্জ কৰিম চেঞ্জ কৰি পেলাই ভিতৰলৈ সোমাম এয়া চাওক কমলাবাৰী সত্ৰ বাহিৰৰ পৰা দেখাইছোঁ আৰু প্ৰথমে আহি পেলাই আমি এটা ৰাতি থাকিম যেতিয়া হোটেল ল'লোঁ হোটেল মানে লজ হিচাপত আছে এইখন চাওক চাংঘৰ ইমান ধুনীয়া তো চাংঘৰটো লৈ ল'লোঁ একদম ধুনীয়া ব্যৱস্থা আছে ইয়াত থাকিবলৈ আৰু পইচাও বহুত কম হয় ইয়াত বেছি মানে কষ্টলি নহয় এইটো চাওক কি ধুনীয়া চাংঘৰ আমি সেইটো ৰুমত থাকিম তো এতিয়া ধুনীয়াকৈ ফ্ৰেছ হ'ম হৈ পেলাই ধুতি চুটি পিন্ধি সত্ৰলৈ যাম কাৰণ সত্ৰলৈ যাম যেতিয়া আমি চাকি বন্তি কেইগছমান লৈ ল'লোঁ কাপোৰ চাপোৰ চেঞ্জ কৰি ধুতি কুৰ্তা লগাই এতিয়া যাওঁ সত্ৰলৈ বুলি কাৰণ সত্ৰত ধুতি পিন্ধি অহা মানে অলপ মজাটোৱে বেলেগ এয়াই হৈছে উত্তৰ কমলাবাৰী সত্ৰৰ ভিতৰৰ ভাগ তেওঁলোকে বহুত চাফ চিকুণকৈ ধুনীয়াকৈ ৰাখে বস্তুবিলাক ডিচিপ্লিনত ৰাখে তো প্ৰথমখন সত্ৰ আমি দৰ্শন কৰিলোঁ কমলাবাৰী সত্ৰ এতিয়া নেক্সট আমি গৈ আছোঁ মুখা সত্ৰ সেইখনো আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম বাঁহৰ ডলাটো সৰুৰ পৰা বহুত দেখিছোঁ কিন্তু ইয়াত যি ডলা দেখিলোঁ মই আজিলৈকে দেখা নাই কি ঠিক আপোনালোকে দেখিব পাৰে কিন্তু হ'লেও এবাৰ দেখাইছোঁ চাওক কি ডাঙৰ ডলা এয়া চাওক ডলা ইমান ডাঙৰ বাঁহৰ ডলা মই আজিলৈকে দেখা নাছিলোঁ ফাৰ্ষ্ট টাইম দেখিছোঁ তো বৰ্তমান আমি আহি পাইছোঁ চামগুৰি মুখা সত্ৰত ইয়াত বহুত ধৰণৰ মানে মুখা দেখিবলৈ পাইছোঁ মই প্ৰথমবাৰ আহিছোঁ আজি ইমান ধুনীয়া লাগিছে তো আপোনালোক তো এই সত্ৰখনত আমাৰ এই দাদা থাকে তো দাদাই আমাক অলপ ইয়াৰ বিষয়ে মোক সুধিছোঁ অলপ বুজাই দিব দাদাই দুই এটা কথা ক'ব নমস্কাৰ মোৰ নাম শ্ৰী গৌতম ভূঞা মই ইয়াতে থাকোঁ এইটো চামগুৰি সত্ৰ আমাৰ সংগীত কলা কেন্দ্ৰ অনুষ্ঠানটোৰ নাম হয় আৰু আমাৰ ইয়াতে মুখা শিল্প নিৰ্মাণ কৰা হয় মুখা মানে বৈশিষ্ট্যটো হৈছে কি থলুৱা সামগ্ৰীয়ে বনোৱা হয় এইটো আপোনালোকে এতিয়া আপুনি দেখুৱাই দিয়ক এইটো মানে আমাৰ প্ৰথম ফ্ৰেমটো বাঁহৰ দি পেলাই ফ্ৰেমটো বনোৱা হয় তাৰ ওপৰত আমাৰ আহিলে এইটো কুমাৰ মাটি দি কাপোৰ মৰা হয় ছেকেণ্ড আচ্ছা তাৰ ওপৰত আপোনাৰ চেপটো দিয়া হয় গৰু গোবৰ দি আচ্ছা তাৰপৰা চেপটো গৰু গোবৰ দি ধুনীয়াকৈ বনাই তাৰ ওপৰত আকৌ কুমাৰ মাটি দি কাপোৰ মাৰি দিয়া হয় আচ্ছা তাৰপৰাহে পেইণ্ট আৰু পেইণ্টটো এতিয়া যদিও বজাৰৰ পৰা অনা হয় কিন্তু আগতে নেচাৰেল কালাৰ আছিলে আচ্ছা নেচাৰেল কালাৰে কৰা হয় এতিয়াও অৰ্ডাৰ পালে কৰি দিয়া হয় কিন্তু বস্তুটো মানে ইমান পোৱা নাযায় মানে আপোনাৰ টোটেল 5টা প্ৰচেছত হয় মানে হৈ যায় আচ্ছা বাকী চুলিবিলাকত মৰা পাত হয় এইবিলাক দিয়া হয় আচ্ছা আচ্ছা আৰু মুখাটোতো এয়া ভাওনাৰ কাৰণে ব্যৱহাৰ কৰা হয় বিশেষকৈ হয় হয় তাৰপিছতে আজিকালি এইবোৰ ডেক'ৰেশ্যনৰ কাৰণেও বহুত মুখা ব্যৱহাৰ হৈছে সেইটোৱে আৰু আমি এইবিলাক যিবিলাক মুখা আছে আমি মানে মুখা ভাওনা পাতোঁ হয় এনেইতো ভাওনা হৈ থাকে আমাৰ মুখা ভাওনাখন বেলেগ হয় সম্পূৰ্ণ মুখা ৰাম লক্ষ্মণ সীতাৰ পৰা ধৰি চব মুখা ইয়াত আমাৰ এতিয়া ৰামায়ণো বেছি আছে হয় হয় সেই আমি তেনেকৈ কৰি আছোঁ আৰু ঠিক আছে ধন্যবাদ কাণত লোৱা মাৰি আছে আচ্ছা মানে এজন মানুহে ল'ব পাৰে এজন মানুহে এইখন আপোনাৰ বেছি ৱেট নাই এইখন খুব বেছি 25 কেজি হ'ব 25 কেজি মানে এনেকৈ কাণত ল'ব পাৰি আৰু আচ্ছা 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 আমিয়ে পাওঁ মানে ময়ে পাওঁ এইখন চলাব হয় হয় এইবিলাক যে উঠি আছে হয় এইটো ৱেট নাই অকল কাঠি আৰু ভিতৰতো ফোপোলা নহয় আচ্ছা বাঁহৰ কাঠি কিমান ৱেট মানে ইয়াত লৈ পেলাই মানে ভাও কৰিব লাগে ইয়াত ধুনীয়াকৈ কাণত লোৱা মাৰি আছে দুফালে দুডাল আচ্ছা এনেকৈ ইয়াত এনেকৈ লৈ লোৱা হয় দেখে মানে আচ্ছা আপোনালোকৰ টোটেল কিমান আছে মানুহ
আমাৰ ইয়াত এতিয়া ষ্টুডেণ্ট 25 জনমান আছে। মানে আপোনালোকে শিকাব এইবিলাক? শিকাওঁ। আমি ইয়ালৈ আহিলে কোনোবা যদি আহিব ইচ্ছা কৰে ইয়াতো আমি 10 দিন এসপ্তাহ এনেকৈ শিকোৱা হয়। যদি কোনোবাই ইচ্ছা কৰে বোলে আমাক তাত শিকাব লাগে জেগাতে, তেতিয়া আমাৰ ইয়াৰ পৰা যোৱা হয়, গৈ 10 দিন 15 দিনে এনেকৈ কৰ্মশালা দিয়া হয়। কোনোবাই যদি শিকিম বুলি ভাবিছে তেনেহ'লে ইয়ালৈ আহিবও পাৰে, আৰু যদি ভাবিছে যে নাই ঘৰত গৈ শিকাব লাগে তো এওঁলোকে এইটো মানে ফেচিলিটি আছে। আৰু এইবাৰ তাৰপিছত আমি আহিছোঁ দক্ষিণপাট সত্ৰলৈ। এয়া হৈছে দক্ষিণপাট সত্ৰৰ বাহিৰভাগ। এই দক্ষিণপাট সত্ৰত 500 বছৰৰ পৰা ধৰি এগছি চাকি নন ষ্টপ জ্বলি আছে, আৰু ইয়াত এজোপা তুলসী গছ আছে বোলে বহুত ডাঙৰ। শুনিছিলোঁ 500 বছৰ ন? 500 বছৰ পুৰণি এজোপা তুলসী গছ আছে, বহুত ডাঙৰ হয় বোলে। নৰ্মেলটো আমাৰ ঘৰত যোনবিলাক তুলসী গছ থাকে সৰু সৰু থাকে, ইয়াত বহুত ডাঙৰ বোলে। তাকে চাওঁ কি হয় এতিয়া। এই গছে সেই চাকি ভাগ হয় 500 বছৰৰ পৰা নন ষ্টপ এনেকৈ জ্বলি আছে। আৰু এয়া হৈ গৈছে দক্ষিণপাট সত্ৰৰ মেইন ভাগ ভিতৰৰ। যিজোপা তুলসী গছৰ কথা কৈছিলোঁ 500 বছৰ পুৰণি বহুত ডাঙৰ বুলি কৈছিলোঁ, চাওক এইজোপা তুলসী গছ খুটা হৈ আছে ইয়াত। দুটা খুটা আছে ইয়াত। তুলসী গছ যে ইমান ডাঙৰ হ'ব বুলি মানে মানুহটো নাভাবে, কিন্তু ইমান ডাঙৰ দুটা খুটা লগাই থৈছে ইয়াত, মানে দেখিলেতো বিশ্বাস নহয় মানে, কিন্তু সঁচা কথা এইটো। এই তুলসী গছৰ খুটা দুটাতে ইয়াৰ ধুনীয়াকৈ ৰখি আছে। তো নেক্সট আহিছোঁ আমি আজি আউনীআটী সত্ৰ। চাওঁ ভিতৰলৈ কি কি দেখা পাওঁ, ইয়াৰ মহত্বটো কি, কিহৰ কাৰণে বিখ্যাত। গৈ পেলাই ভিতৰত কাৰোবাক সুধিম, তেওঁলোকে ইমান ডাঙৰ খোল আজিলৈকে দেখা নাছিলোঁ দেই। বাপৰে কি ডাঙৰ খোল। এয়া আউনীআটী সত্ৰৰ ভিতৰৰ নামঘৰ ভাগ। আপোনালোকে মণিকূটত সোমাবগৈ পাৰে। হয় হয়, আপোনালোকে সন্ধিয়া সদায় নাম পঢ়ে ন? আমাৰ সদায় মানে এইটো সন্ধিয়া মানে আমাৰ 14 প্ৰসংগ হয়। 14 প্ৰসংগ মানে 14 প্ৰসংগ মানে আমাৰ ৰাতিপুৱাৰ পৰা যিটো প্ৰসংগ হয় সেই 14 প্ৰসংগ হয় আমাৰ। আচ্ছা আচ্ছা। মাজতে ভগৱান কৃষ্ণ হয় আমাৰ গোবিন্দ নামে উপাসনা কৰা হয়। হয়। এইখন আপোনাৰ 1653 চনত আপোনাৰ আহোম ৰাজা এইখন দান দিছিলে। হয় 1653 চনত। হয়। তাৰ কাষতে আছে আপোনাৰ ভৱনমোহন। হয়। ভুৱনমোহন আৰু মোৰ এজন বাসুদেৱ। হয়। তাৰপৰা এয়া তাৰফালে আছে আপোনাৰ গিৰিধাৰী, তাৰপৰা সিফালে আছে বাসুদেৱ। কৃষ্ণ। এইজোপা চাওক তুলসী গছ। দিনটো পুৰা ধুনীয়াকৈ সত্ৰ ঘূৰি আহিলোঁ, এতিয়া ৰাতি হ'ল। তো ভাই মাজুলী আহিছোঁ তো অকণ জুই সেকিবই লাগিব, একদম ধুনীয়াকৈ জুই জ্বলাইছোঁ। এয়া জুই সেকিম, ভাত খাব মন আছে 9টা বজাত, ভাত পানী খাম আৰু শুম আৰু। তো ৰাতি খানা পিনা খাই ধুনীয়াকৈ শুলোঁ, এতিয়া আকৌ যাবলৈ ওলাইছোঁ। তো বাই বাই আমাৰ পুষ্পা লজ। এইটো চাওক, কেতিয়াবা আহিলে আপোনালোকো আহিব পাৰিব। একদম পূৰা কমলাবাৰী, উত্তৰ কমলাবাৰী সত্ৰ নাপাওঁতে ৰাইট ছাইডত আছে। বহুত ভাল হয় ছাৰ্ভিচ, খানা পিনাও বহুত ভাল, কিন্তু আমি খোৱা নাই আৰু বেলেগে ওচৰৰ দাদা কেইজনমান চিনাকি হ'লেও ক'লে। তো এতিয়া যাওঁ আৰু পুনৰ আমি এতিয়া ফেৰী লৈ আহি আছোঁ। তো ইটছ টাইম টু চে ফাইনেলি বাই বাই মাজুলী। বহুত ভাল লাগিল আহি পেলাই। তো আহিম কেতিয়াবা নেক্সট টাইম, মানে প্ৰথম জীৱনৰ ধুনীয়া এক্সপিৰিয়েঞ্চ এটা পালোঁ। গাড়ী উঠাই দিলোঁ, ইয়াত আৰু এখন গাড়ী যাব আৰু মানুহবিলাক বহে ইয়াৰ ভিতৰত। সেইটো চাওক, নামি যাওঁ তললৈ। তো নাৱৰ ভিতৰত ইয়াত পেচেঞ্জাৰবিলাক বহে, আৰু এইবিলাক চাওক একদম লাইফ জেকেটবিলাক থৈ দিছে। কোনোবাই যদি ভাবে পিন্ধো বুলি পিন্ধি ল'ব পাৰে, নিয়মতেও চবেই পিন্ধিবই লাগে, কিন্তু চবেইটো নিপিন্ধে বাৰু। ইয়াত চবতে পূৰা ছেটিং কৰি ৰখা আছে। এয়া চাওক, তো গাড়ীখিনি থাকে ওপৰত আৰু মানুহখিনি বহে ইয়াত, আৰু চবেই লাইফ জেকেট পিন্ধো, নিয়মতেতো পিন্ধিব লাগে, মইতো পিন্ধো। এয়া আমাৰ ফেৰীখন ষ্টাৰ্ট হ'ল ইপাৰলৈ বুলি। বহুত দূৰ অহাৰ পিছত ফাইনেলি আমাৰ ভোমোৰাগুৰি ব্ৰিজখন পালোহি। লক্ষ্যস্থান তেজপুৰ। তো ফাইনেলি বহুত দেৰি অন্তত
মোৰ নিজৰ জেগাকণ আহি পালোহি, মনটো ইমান ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক জনাব। যদি কিবা মোৰ ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব, আৰু যিসকল ব্যক্তি মোৰ চেনেলত একদম নতুনকৈ আহিছে তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আৰু বৰ বিশেষ লম্বা নকৰোঁ, তো ইয়াৰে আশাৰে জয় আই অসম, ছাপোৰ্ট কৰি যাব। ধন্যবাদ।